হেল্ল' ঐ ইয়া কি কৰিছ? ভাত খাই এনে বহি আছো ৰ। ঘৰত থাকিও বৰিং হৈ গৈছো। মোৰো একেই। নহ'লে খানা এটাকে খাওঁ। পাৰি, ওচৰৰে নৈখনত যাওঁ ব'ল নহ'লে। ইয়াৰ পৰাতো বেছি দূৰ নহয়। কিবা এটা প্লেন বনা। আহিবি নহ'লে এপাক 4টামান বজাত পোৱাকৈ। যাম দে, বেছি দেৰি নকৰোঁ কিন্তু। হেল্ল' গৰিমা কি কৰিছ? আছো বহি। কাইলৈ তই ঘৰতে আছনে? ইয়াক মই কৈছোঁ কথাখিনি 4টামান বজাত পোৱাকৈ আহি যাবি। হ'ব দে। হেল্ল' মন ক'ত আছ তই? মই পথাৰত আছোঁ ৰ। জুলি 4টামান বজাত আহিবিচোন এপাক। হ'ব দে যাম। ৰিমঝিম, ৰিমঝিম, ঘৰত আছানে? আছো আহ ভিতৰলৈ আহ। মন নাহে নেকি? তাকেতো দুবাৰ ফোন কৰিলো, ৰিচিভে কৰা নাই সি। আৰু এবাৰ ফোন কৰি চাওঁ ৰ। মই বিশেষ কামত যাব নোৱাৰিলোঁ ৰ। তহঁতে কৰচোন, মই আছোঁ দে। হ'ব দে নহ'লে। কি ক'লে পিছে সি? তাৰ বোলে কিবা এটা ইমাৰ্জেঞ্চি কাম ওলাল। দে নহ'লে এই প্লেনিংটো আমিয়ে বনাওঁ। দে কি কৰিম জিম? ঠিকে কৈছ, আমিয়ে বনাওঁ দে। মই তহঁত দুজনীৰ কাৰণে চাহ বনাওঁ ৰ। খাই ল। মই সামগ্ৰীখিনি লিখিলোঁ ৰিমঝিম। ঠিকে আছে, মাংসটো চবে খায় ন? চবেই খাব, মাংস নোখোৱা নাই ন? মাংসটো ব্ৰইলাৰে হ'ব। গাহৰি কিন্তু মই নাখাওঁ দেই। মনে কিন্তু যোৱাবাৰ খানাত গাহৰি খাইছিল, সি খালে খাব দে। এতিয়া পইচাটো কিমানকে তুলিবি? 200 মানকে তোলো নেকি? আজিকালি বস্তুবিলাকৰ দামো বহুত। নে কি ক? 200 মানকে হ'ব দে। আলু 1 কেজি, পিঁয়াজ আধা কেজি, মছলা 50 টকাৰ, মাংস 1 কিলো, দালি 200 গ্ৰাম, কণী 7টা, মিঠাতেল আধা লিটাৰ, পাপৰ 1 পেকেট, নহৰু 200 গ্ৰাম, আদা 200 গ্ৰাম। আৰু যদি কিবা বাকী থাকে পিছত লৈ ল'ম দে। এতিয়া খানা বনাব কোনে? মইতো নোৱাৰো। গৰিমা, তই পাৰিবি? নাই নোৱাৰো। সেইদিনা আঞ্জা বনাইছিলোঁ, নিমখে দিব পাৰিলোঁ। নহ'লে মিণ্টু দাকে কওঁ। মিণ্টু দা? সেই গেলা মদা কিয় মনত নাই? যোৱাবাৰচোন সিয়ে বনাইছিল, আঙুলি চেলেকি খাইছিল। হ'লেও সি অলপ বেছি কৰে। দে হ'ব দে, তহঁতে যদি ভাবিছ তাকে কবি। দে যাওঁ দে, গধূলিও হ'ল, মোৰ এঠাইত যাব লগাও আছে। দে হ'ব দে, পিছে গৈ থাক তহঁত। গধূলি এবাৰ মিণ্টু দাক ফোন কৰিবি। দে হ'ব দে, ৰিমঝিম যাওঁ। মিণ্টু দা, ৰাতি ইমান কল কৰিলোঁ, আপুনি ৰিচিভে নকৰিলে। ৰাতি ফোন কৰিছিলি নেকি? ৰিচাৰ্জে নাছিল ৰ মোৰ, এই মাত্ৰ ভৰাই আনিছোঁ। কি আছিলনো ক? যোৱাবাৰ যে গৈছিল, এইবাৰো আমাৰ লগত যাব লাগিব খানা বনাবলৈ। যোৱাবাৰতো মই গৈছিলোঁ তহঁতৰ লগত। এইবাৰো অহাকালিতো মোৰ কামেই আছিল। কেতিয়া যাব লাগিব? কালি ৰাতিপুৱা আহিব, নহ'লে 11টামান বজাত পোৱাকৈ। কালিতো কামেই আছিল। দে হ'ব দে, কিবা মিলাকে দিবি আৰু। এইটো ভালেই, যোৱাবাৰ ইয়াতে আহিছিলোঁ নেকি? নাই, যোৱাবাৰতো বন নদীতহে আহিছিলোঁ। মিণ্টু দেখোন, তই ফোন মাৰিছিলি না? যোৱাকালি ফোন কৰিছিলোঁ, আহিব বুলি কৈছিল। অলপ ৰৈ দিওঁ ৰচোন। মিণ্টু দা, আপোনাৰ ঘৰৰ নৈখনৰ ওচৰতে আহিছোঁ, আহক জল্দি। সেইটো মিণ্টু দা নহয়নে? আপুনি ইমান দেৰি কৰিলে মিণ্টু দা? নকবি আৰু, মোৰ ঘৰতো বহুত কাম।
অঁ এই অলপমান খাইছোঁ দিয়া আৰু বেয়া নাপাবা মই যাই আছোঁ যাই আছোঁ ভালে লাগিল না ৰিমজিম খানাটো খাই ভালে লাগিল দে যাওঁ দে ৰিমজিম দে যা